অনুশীলনী 1.2 আমাক 2 নম্বৰ প্ৰশ্নটো দিছে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল 26 আৰু 91 লসাগু আৰু গসাগু নিৰ্ণয় কৰিবৰ বাবে আমি পোনপ্ৰথমে ইহঁতৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব 26ক 2ৰে যাব 2 1 গুণ 2 আৰু 2 3 গুণ 6 যেহেতু 13টো এটা মৌলিক সংখ্যা গতিকে 26ৰ মৌলিক উৎপাদকসমূহ 2 আৰু 13 অৰ্থাৎ 26 সমান 2 পূৰণ 13 এনেদৰে আমি লিখিব পাৰোঁ একেধৰণে 91ক আমি হৰণ কৰিব লাগিব 7ৰে হৰণ কৰিম 7 × 7 ইয়াত 2 থাকিলে আৰু অৰ্থাৎ 21 হ'ল 21 হ'লে 7 3 × 21 অৰ্থাৎ 91ক আমি 91 7 পূৰণ 13 এনেদৰে লিখিব পাৰি যিহেতু ইহঁতৰ মৌলিক উৎপাদকসমূহৰ ভিতৰত 13 সংখ্যাটো দুয়োটাতে আছে ইহঁতক এটা গোল চিনেৰে আমি চিহ্নিত কৰিলোঁ গতিকে গসাগু 26, 91 ইয়াৰ গসাগু হ'ব 13 যিহেতু দুয়োটা সংখ্যাতে একমাত্ৰ 13টো আছে গতিকে গসাগু হ'ব 13 26 আৰু 91 লসাগু হ'ব গসাগুটো লিখি ল'লোঁ গসাগুটো লিখাৰ উপৰিও গসাগুটো অৰ্থাৎ 13 এই 13 সংখ্যাটো আহিছিলে দুয়োটাৰ পৰা এটা আৰু বাকী যিকেইটা সংখ্যা থাকিলে 2 আৰু 7 এই দুয়োটাকে আমি এলত পূৰণ কৰি দিবলৈ 2 পূৰণ 7 অৰ্থাৎ গোটেই তিনিওটা সংখ্যা পূৰণ কৰি পাম 2 13 26 পূৰণ 7 অৰ্থাৎ 7 6 গুণ 42ৰ 2 বহিলে 4 উকলিলে 7 2 গুণ 14 14 4 18 লসাগু 182 আৰু গসাগু 13 পালোঁ আমি এতিয়া লসাগু আৰু গসাগু পূৰণ কৰিম 26 আৰু 91 লসাগু পূৰণ 26 আৰু 91 গসাগু লসাগু আছিলে 182 আৰু গসাগু আছিলে 13 দুয়োটা সংখ্যাকে আমি পূৰণ কৰি পাম 2366 পুনৰ আমি সংখ্যা দুটা পূৰণ কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ গুণফল অৰ্থাৎ 26 আৰু 91 পূৰণ কৰিব লাগিব 26 আৰু 91 পূৰণ কৰিও আমি 2366 পালোঁ অৰ্থাৎ লসাগু আৰু গসাগু পূৰণ কৰি যি মান পাইছিলোঁ সংখ্যা দুটা পূৰণ কৰিও আমি একে সংখ্যা পালোঁ গতিকে আমি ইয়াক লিখিব পাৰোঁ লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল